কবিতাৰ শিৰোনাম আধা লিখা ডায়েৰীৰ পৃষ্ঠা। কথা কৃতিকা বৰা। আজিও মনত পৰে কলেজৰ সেই নষ্টালজিক দিনবোৰলৈ, তোমাৰ লগত অতিবাহিত কৰা সুমধুৰ সময়বোৰলৈ। কত যে হাঁহি ধেমালিৰে পাৰ হৈছিল মোৰ সেই বিশেষ দিনবোৰ। তোমাৰ ধাৰণাৰেতো মই সদায় তোমাৰ এজনী ভাল বান্ধৱী হৈ ৰ'লোঁ, কিন্তু মোৰ বাবে যে তুমি মোৰ হাঁহিৰ কাৰণ আছিলা, মোৰ সুখৰ সংজ্ঞা আছিলা আৰু মোৰ ভালপোৱাও আছিলা। এই কথাবোৰ যে কোনোদিনেই তোমাক কোৱাৰ সাহস নহ'ল, কি জানিবা আঁতৰিয়েই যোৱা তুমি। সেই ক্ষোভে মোক ভিতৰি ভিতৰি দহি পেলাইছিল, কি জানিবা বন্ধুত্বৰ সম্পৰ্কটোও জৱনিকা পেলোৱা। আঁতৰি যোৱা চিৰদিনলৈ সেই ভয়তে কোনোদিনাই নক'লোঁ তোমাক। কলেজৰ শেষৰ দিনা বহুবাৰ তোমাৰ কাষ চাপিছিলোঁ, ক'ব বিচাৰিছিলোঁ হৃদয় উজাৰি সকলোবোৰ কথা। নিয়তিও যে নিষ্ঠুৰ, নোৱাৰিলোঁ ক'ব একোকে তোমাক। আজি সকলো সলনি হ'ল, কিন্তু মই সযতনে ৰাখি থৈছোঁ তোমাৰ প্ৰত্যেকটো স্মৃতি। নাজানো তোমাৰ ঠিকনা ক'ত, তোমাক এপলক চাবৰ বাবে আতুৰ হৈ ৰৈ আছোঁ। এতিয়া মই দিনবোৰ বৰ কষ্টত কটাইছোঁ জানা। তোমাৰ সেই হাঁহিটোৱে আমনি কৰে মোক আজিও। বহুত চেষ্টাৰ অন্ততো পাহৰিবচোন নোৱাৰিলোঁ তোমাক। আঁতৰ হৈ গ'লা যদিও কাষৰতে থাকিলা তুমি। এই ৰিক্ত বুকুত অজানিতে তুমি হৈ ৰ'লা মাথো মোৰ।